নমস্কাৰ মই নীলিম হিমাংকই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ছুটি ব্লগৰ মাজলৈ পিছে সদায়ৰ দৰে আজিও মই নিজৰ কামখিনি নিজে কৰি আছোঁ আৰু আপোনালোকেও যিমানখিনি পাৰে নিজৰ কামখিনি নিজে কৰিব আৰু এতিয়া আমি ওলাই আহিলোঁ ক্ৰিকেট বল প্ৰেক্টিছৰ কাৰণে কাৰণটো বুজি পাইছে সকলোফালে কেৱল ক্ৰিকেটৰ জ্বৰ উঠি আছে গতিকে ভাবিলোঁ আমিও ক্ৰিকেট বল খেলি লওঁ আৰু এঘণ্টামান খেলা হোৱাৰ পিছত আমি এনেকৈ জিৰণি লৈ আছোঁ কাৰণ যিহেতু গমেই পাইছে নহয় ক্ৰিকেট খেলিলে বহুত বেছি ভাগৰ লাগে আৰু এতিয়া আমি ওলাই আহিছোঁ ক্ৰিকেট খেল চাবলৈ এতিয়া আমি আহিছোঁ হিমজ্যোতিৰ ঘৰলৈ কাৰণ কিয়নো সিও ক্ৰিকেট খেল চাবলৈ যাব হেনো গতিকে কথামতেই কাম এতিয়া আমি আহি পালোঁ ক্ৰিকেট খেল চাবলৈ কাৰণ টিপলাইট চলি আছে এখন খুব ধুনীয়া প্ৰাইজ মানে ক্ৰিকেট খেল আৰু ভাবিলোঁ এপাক চাই আহোঁ যিহেতু আজি আমাৰ দলটো অৰ্থাৎ ভকতপাৰা দলটো খেলিব আজি গতিকে মই সকলোৰে মাজত বহি আছোঁ ক্ৰিকেট খেলখন উপভোগ কৰি যিহেতু খেল চাই বহুত বেছিয়ে ভাল লাগে আৰু অৱশেষত আমাৰ পাৰ্টিটো জয় হ'ল আৰু দেখিছে নহয় কাণ্ডবিলাক কি কৰি আছে আৰু এইফালে মই ঘৰত আহি একদমেই ছাৰপ্ৰাইজ হৈ গ'লোঁ কাৰণ মই কেতিয়াও ভবা নাছিলোঁ যে গুৱাহাটীৰ পৰা আৰু বঙাইগাঁৱৰ পৰা দুগৰাকী ভণ্টি আহি পাব অৰ্থাৎ নিকিতা আৰু দীপিকা আৰু যিহেতু বহুদিনৰ মূৰত আহিছে গতিকে মাংস বনাই আছে আৰু এইফালে আমি কথা বতৰা পাতি আছোঁ যিহেতু বহুদিনৰ মূৰত লগ পালোঁ গতিকে আমি মন খুলি কথা পাতি আছোঁ আৰু এইফালে আমাৰ ম'ম' আহি গ'ল আৰু ম'ম' খাই খাই আমি কথা বতৰা পাতি আছোঁ চাওকচোন কি এটা ধুনীয়া পৰিৱেশ আৰু ভণ্টি দুজনী আচলতে মেট্ৰিক পৰীক্ষা দিব কিন্তু কিবা এটা বিশেষ কাৰণতে আহিবলগীয়া বাধ্য হৈ গ'ল এইফালে যদিও মই বহি আছোঁ কিন্তু দুটামান কুৱেশ্যন ময়ো সুধি আছোঁ গতিকে আজি ভিডিঅ'টো দেখিছেই নহয় কি কৰিলোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাই আছোঁ মই হিমাংকই নতুন এটা ভিডিঅ'ত বাই বাই